হেল্ল' এভৰিৱান। আজি আকৌ এটা আপোনালোকৰ ওচৰলৈ মই ৰেচিপি ভিডিঅ' লৈ আনিলোঁ। আজি যিটো ৰেচিপি আনিছোঁ এইটো একদমেই বেলেগ। মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ আৰু প্ৰথমবাৰেই আজি খাই চাইছোঁ, সেয়ে আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ। বহুতে হয়তো বনাইছে বাৰু আগে পাছে, ময়ো ইউটিউবৰ পৰা চাই ৰেচিপিটো লৈছোঁ। ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় যিমানখিনি সা সামগ্ৰী গোটেইখিনি মই গোটাই মেলি ল'লোঁ। আচলতে ৰেচিপিটো হৈছে আজি চিকেনৰ লগত বন্ধাকবি বনাম। এয়া মই কেৰাহীত প্ৰথমে তেল দিয়াৰ পাছত গোটা গৰম মছলা কেইটামান ফুটাই লৈছোঁ। তাৰ পাছত পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভজাৰ পিছত মাংসখিনি দি হালধি দি সিজিবৰ বাবে অলপ টাইমৰ কাৰণে ঢাকনা মাৰি দিলোঁ। ঢাকনা উঠাই ইয়াত দিলোঁ কাটি থোৱা আলু কেইটুকুৰা, আদা নহৰু পেষ্ট আৰু সোৱাদ অনুসাৰে নিমখ। আকৌ গোটেইখিনি মিলাই লৈ সিজিবৰ বাবে 2-3 মিনিটমানৰ কাৰণে ঢাকনা মাৰি দিছোঁ। আজি পিছে মই মাংসখিনিত ডাঙৰ বিলাহী ব্যৱহাৰ কৰা নাই, কণ বিলাহীৰেই বনাইছোঁ। আৰু এয়া মছলা হিচাপে দিলোঁ মই জিৰা গুড়ি পাউডাৰ, মিট মছলা গুড়ি আৰু অকণমান জলকীয়া গুড়ি। এইখিনি অকণমান তলফালৰ পৰা লাগি ধৰা নিচিনা হোৱাত মই ইয়াতে দি দিলোঁ অকণমান জান পানী আৰু গোটেইখিনি ভালদৰে মিলাই লৈ সিজিবৰ বাবে আকৌ এবাৰ ঢাকনা মাৰি দিলোঁ। ঢাকনা উঠাই এয়া মাংসখিনি 80% মান সিজিয়ে গৈছে, সেয়ে ইয়াত মই কাটি থোৱা বন্ধাকবিখিনি ভালদৰে দি দিলোঁ আৰু মিলাই লৈ সিজিবৰ বাবে ঢাকনা মাৰি দিলোঁ। আৰু আনফালে এয়া চাওকচোন, মই চালাড এখনো বনাইছোঁ, কাৰণ চালাড মোৰ ফেভৰেট হয়, সকলোৱে জানেই যোনে যোনে মোৰ ভিডিঅ' চায়। তাৰপিছত এয়া মাংসও হৈ গ'ল। মাংসখিনিত অকণমান পানী দি পেলাই আকৌ এবাৰ সিজিবৰ বাবে থলোঁ। আৰু শেষত এয়া জোখমতে পানী দি ভালদৰে উতলিবৰ বাবে ঢাকনা মাৰি প্ৰায় 10-15 মিনিটমানৰ কাৰণে সিজিব দিলোঁ। আৰু আনফালে এয়া মোৰ চালাড বনায়ো ৰেডি হৈছে। এইখিনিও ধুনীয়াকৈ সজাই মেলি ল'লোঁ আৰু এয়া মাংস প্ৰায় উতলিছে। খাবলৈ কিন্তু বহুত বেছি সোৱাদ লগা হৈছিলে। মই প্ৰথমবাৰ খালোঁ, কিন্তু আকৌ এবাৰ ট্ৰাই কৰিম বুলি মনতে ভাবি থৈছোঁ। আজিলৈ আহিলোঁ দেই।